হেল্ল' আজি বনাবলৈ লৈছোঁ ABC জুচ প্ৰায় বনাই থকা হয় আৰু খাবলৈ বহুত বেছি টেষ্টি হয় গতিকে তাৰ কাৰণে লৈছোঁ গাজৰ আপেল বিটৰুট আৰু এটা ডালিমটো অপচনেল হয় মই ভাল পাওঁ কাৰণে দিছোঁ মই গোটেইখিনি বস্তু ভালদৰে ধুই কাটি ল'লোঁ এটা এটাকৈ আৰু আইতাই বাৰীৰ পৰা লৈ আহিছিলে নৰসিংহ গতিকে নৰসিংহ পাতো দি দিলোঁ মই ভাল পাওঁ কাৰণে আৰু গোটেইখিনি দি লোৱাৰ পিছত এতিয়া ভালদৰে এটা এটাকৈ মিক্সাৰ জাৰটোত দি দিম ভালকৈ কাটি এই জুচটো বনাবলৈ খুব বেছি সিম্পল হয় গতিকে আপোনালোকে খুব সহজতে বনাব পাৰিব ঘৰতে গোটেইখিনি বস্তু মই এনেদৰে কাটি লৈছোঁ আৰু খুব বেছিকৈ লোৱা নাই যিহেতু এক গিলাচ জুচৰ সমান লৈছোঁ গোটেইখিনি বস্তু গতিকে এবাৰতে হৈ গৈছে তাৰপিছতে এখন চেকনিৰে মই এনেদৰে চেকি লৈছোঁ আৰু মই এনেদৰে ৰসখিনি উলিয়াই লোৱাৰ পাছত আকৌ এবাৰ মই মিক্সাৰ জাৰটোত অলপমান পানী দি পুনৰ এবাৰ চেকি ল'লোঁ এইদৰে বনালে শেষত অলপমানহে ফাইবাৰ থাকি যায় গতিকে আপোনালোকেও এনেদৰে বনাব চেকনিখনেৰে ভালদৰে ৰসখিনি ওলাই যাবলৈ দিছোঁ যাতে ফাইবাৰখিনি কমকৈ থাকি যায় আৰু তাৰপিছত পুনৰ এবাৰ ভালদৰে আকৌ এবাৰ চেকি লৈছোঁ মই বহুত দিন ধৰি এই ABC জুচটো খাই আছোঁ আৰু মই বহুত বেছি ভাল ৰিজাল্টছ পাইছোঁ গতিকে আপোনালোকেও এনেদৰে বনাই এবাৰ ট্ৰাই কৰি চাব বহুত বেছি হেল্ডি হয় আৰু স্কিনৰ কাৰণে বহুত বেছি ভাল আৰু এই জুচটোত ব্যৱহাৰ কৰা ডালিম আৰু নৰসিংহই একেবাৰে অপচনেল হয় আপোনালোকে মন নগ'লে নিদিবও পাৰে সঁচাকৈ খাবলৈ খুব বেছি টেষ্টি আছিলে আপোনালোকে যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব আজিলৈ আহিছোঁ